নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল AJ ব্লগছ। বহুত দিনৰ পৰা ব্লগ চাই থাকোঁ, সকলোৱে ভাল লাগে। ব্লগছৰ জৰিয়তে মানে আমি ঘৰতে বহি কিছুমান ঠাইৰ বিষয়ে জানিব পাৰোঁ আৰু চাবও পাৰোঁ, যিবিলাকলৈ আমি যোৱা নাই। সেইকাৰণে চাই পেলাই ময়ো ভাবিলোঁ যে ময়ো ব্লগ ষ্টাৰ্ট দিম। চ' এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ', সেইকাৰণে আপোনালোকৰ সহায় সহযোগিতাটো অতিকে আৱশ্যক। যিমান পাৰোঁ মই আপোনালোকৰ আগত প্ৰেজেণ্টেশ্যন কৰিবলৈ চাম, আপোনালোকেও সহায় সহযোগ কৰিব। আৰু প্ৰথম যিহেতু ভুল হোৱাটো স্বাভাৱিক, সেইকাৰণে আপোনালোকে শুধৰাই ল'ব। আৰু আজি ফাৰ্ষ্ট ব্লগটো মই কাককচাঙৰ অভিমুখে যাম, তো আপোনালোকে চাই থাকিব, এনজয় কৰিব। আৰু মোৰ লগৰ দুজনমানো যাব, মই দেখাই আছোঁ বাৰু। এতিয়া মই ওলাইছোঁ, অ'কে। এই লগৰকেইটা লগ পাই গ'লোঁ, সেই দেৱাঞ্জল আৰু অংকুৰ। আমি চাৰিটা এতিয়া বিন্দাছ কাককচাঙৰ অভিমুখে যাম। দিছে, সেইকাৰণে আমি অলপ ৰখি দিছোঁ। আকৌ বৰষুণ এৰিলে আমি যাত্ৰা আৰম্ভ কৰিম কাককচাঙৰ অভিমুখে। আপোনালোকে চাই থাকক। এক্সাইটেড হৈ আছোঁ চাবৰ কাৰণে। কাককচাং অহাও নাই আগতে, আৰু আপোনালোককো দেখাবলৈ পাইছোঁ, সেইকাৰণে নিজেও সুখী অনুভৱ কৰিছোঁ। তোমাকে ভাল পাওঁ, তুমিয়ে মোৰ সকলোবোৰ। এতিয়া তোমাকে লৈ কৰি দিয়া তোমাকে ভাল পাওঁ, তুমিয়ে মোৰ সকলোবোৰ। এতিয়া কাককচাং অকণমান ৰখিছোঁ, অলপ আগলৈ যাম, আপোনালোকক দেখাই থাকিম। আমাৰ সৰু ল'ৰাকেইটাই পানীত খেলিছে। এয়া ফটোগ্ৰাফাৰ অংকুৰ, এয়া ফটো তুলি আছে দেৱাঞ্জলৰ। যাম আৰু আমি ইয়াৰ পৰা অকণমান দূৰ আগত। আমি এতিয়া ওলাই আহিছোঁ আৰু আমি কাককচাঙৰ মুখ্য স্থানলৈ যাম। আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকিম। আহি আছোঁ আমি প্ৰাঞ্জল, দেৱাঞ্জল, অংকুৰ, এইফালে চাই অংকুৰ। ফাইনেলি আমি আহি পাই গ'লোহি। চাওক কিমান ধুনীয়া পৰিৱেশ, কি ধুনীয়া বতাহ।
এতিয়া আমি যামগৈ ঘৰাঘৰি বিন্দাছ ফূৰ্তি কৰিলোঁ, ভাল লাগিলে সঁচাকৈ। কাককচাং বহুত ধুনীয়া প্লেচ, ৱাটাৰফল। আপোনালোকেও আহিব চাব, বহুত ধুনীয়া, ৰিয়েলি মানে হাৰ্ট টাচ কৰা এখন জেগা, বহুত ভাল লাগিলে। আৰু ইয়াত বহুত ঠাণ্ডা হয়, মনৰ শান্তিটো যোনটো বুলি কয় সেইটো আপোনালোকে লাভ কৰিব পাৰিব। সঁচাকৈ বহুত ধুনীয়া প্লেচ, আপোনালোক আহিব কাককচাং। আৰু মোৰ ভিডিঅ'টো চাই থাকক। এতিয়া আমি উভতো যামগৈ বিন্দাছ। দুখনমান ফটো মাৰি লৈছে আমাৰ লগৰকেইটাই। বিন্দাছ যাওঁগৈ, তাৰপৰা ভাত পানী খাম আৰু ঘৰ ঘূৰি যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক এণ্ডলৈকে। এয়া আমাৰ বহুত ভোক লাগিছে, সেইকাৰণে খাই লৈছোঁ মাটি কঁঠাল। ৰ'বলৈ নাই, লৈ লোৱা, पीस निकलेगा इधर 10 पीस। লৈ লোৱা। মুখে ক'বা কিবা কিবি কথা। বিন্দাছ। কেনেকুৱা? বঢ়িয়া। তুমি এপিচ খাই কোৱা। লাটা লাষ্ট কৰিছে এক্সিলেণ্ট। মই মোৰ ভাগটো ল'লোঁ। আহি আছোঁ আমি, পামগৈ আৰু এতিয়া বাইকৰ ওচৰত। তাৰপিছতে আমি কিবা এটা খাই ঘৰ ঘূৰি যাম। কিমান কষ্ট হৈছে দেখিছে নহয়। লাইক কমেণ্ট লাগিব। ফাইনেলি আমি বাইকৰ ওচৰ পাই গ'লোহি। এতিয়া ঘৰ ঘূৰি যাম বিন্দাছ। বহুত ভাগৰ লাগিছে, যিমান কষ্ট কৰি আপোনালোকৰ কাৰণে ব্লগটো বনাইছোঁ, আপোনালোকে সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ। Continue for 1.5 kilometers. মাংসই ভাতটো খাই ল'লোঁ। এতিয়া ষ্টাৰ্ট দিওঁ আৰু ঘৰলৈ যাওঁ বিন্দাছ ঘৰৰ অভিমুখে। ফাইনেলি ঘৰ আহি পালোহি। তাৰপিছতে গা পা ধুই ফ্ৰেছ হৈ আহি ভাবিলোঁ ভিডিঅ'টোকে সামৰণি মাৰিলোঁ। নাজানো কিমানটো সক্ষম হ'লোঁ, কাৰণ এইটো ফাৰ্ষ্ট ব্লগ, সেইকাৰণে ভুল হোৱাটো স্বাভাৱিক। কিমানটো আপোনালোকক দেখাবলৈ পাৰিলোঁ সেইটোও নাজানো। বাট আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব, আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।